হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? ভালনে? এইমাত্ৰ খোৱা বোৱা বনোৱাৰ পিছত মই লগে লগে আকৌ বেলেগ এটা কামত লাগিয়ে গ'লোঁ। মাইকী মানুহৰ কামৰ আজৰিয়ে নাই মানে, নহয় জানো আৰু এটাৰ পিছত এটা কাম ওলাই গৈয়ে থাকে। খোৱা বোৱাৰ পিছত আৰু বাকী কামখিনিতো থাকেই সামৰিবলৈ। এতিয়া খোৱাৰ আগতে মই চাওকচোন বাৰু কি কাম কৰিছোঁ। এইফালে এই কাপোৰযোৰ দেখিছে নহয়, এইযোৰ কাপোৰ মই মোৰ ছোৱালীৰ কাৰণে লৈছিলোঁ, মিচিঙৰ ছেট। সেয়েহে ভাবিছোঁ মই দহি বাটোঁ নিজেই, কিমাননো আৰু বেলেগক বাতিবলৈ দিম, নহয় জানো বাৰু। নিজেও কিছুমান কাম কৰিবলৈ লাগে। আৰু মই চাওকচোন বাৰু কেনেকৈ দহি বাটোঁ। এইবিলাক মানে থোপা থোপে বনাই লওঁ প্ৰথমে, তাৰপিছতহে মানে বাকীখিনি চব একেলগে কৰোঁ। এইফালে চাওকচোন মই বনাই ৰাখিছোঁ এইবিলাক। এনেদৰে থোপা থোপে মই বনাই লওঁ, তাৰপিছত লগাই যাওঁ আৰু এটা এটাকৈ। দুটা আঙুলিত প্ৰায় মানে 200 বাৰমান পাক দি পাছত এনেকৈ থোপা বনাই পাছত এটা এটাকৈ এনেদৰে গাঁঠি যাওঁ। এয়া মই কেনেকৈ কৰিছোঁ সেইটো মই আপোনালোকক দেখাম বাৰু। আৰু এই কাপোৰযোৰ দহি বতাৰ সম্পূৰ্ণ হ'লে মই আপোনালোকক দেখাম বাৰু। কেনে লাগিছে আপোনালোকে কমেণ্টত জনাব। অ'কে, বাই বাই, গুড নাইট।